নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল টেকনিক অফ গ্ৰেডলৈ। আজি আপোনালোকৰ আগত ব্যক্ত কৰিবলৈ ওলাইছোঁ চিমেণ্টৰ পট কেনেকৈ নিৰ্মাণ কৰা হয়। অতি সহজতে কম খৰচত আপুনি ঘৰতেই চিমেণ্টৰ টাব নিৰ্মাণ কৰিব পাৰিব আৰু ফুলৰ বাগিচা বা শাক পাচলি আপুনি তাত কৰি নিজে উপকৃত হ'ব পাৰিব। এই টাব বনোৱা ঘৰত বনোৱা অতি সহজ প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াটো মই পুংখানুপুংখভাৱে আপোনালোকৰ আগত অৱগত কৰিবলৈ ওলাইছোঁ। এই ভিডিঅ'টো চাই যদি আপোনালোকৰ কিবা উপকৃত হয় বুলি ভাবে তেন্তে মোক লাইক আৰু ছাবস্ক্ৰাইব কৰি মোক আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকৰ আগত অৱগত কৰিবৰ কাৰণে উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। এতিয়া আহক আমি ভিডিঅ'টো উপভোগ কৰোঁ। মই আজি আপোনালোকৰ আগত ব্যক্ত কৰিবলৈ ওলাইছোঁ চিমেণ্টৰ পট। এইটো চাওক, চিমেণ্টৰ পট। অতি সহজতে কম খৰচত আপোনালোকে ঘৰত চিমেণ্টৰ পট বনাব পাৰিব। এই পট বনোৱাৰ টেকনিকটো, কৌশলটো মই আপোনালোকৰ আগত অৱগত কৰিবলৈ ওলাইছোঁ। চিমেণ্টৰ পট বনাবৰ কাৰণে আপোনালোকক এখন কৰণী লাগিব, এখন হাটা লাগিব, এডাল সৰু পাইপ লাগিব আৰু এডাল বাৰী লাগিব, আৰু লগতে কিছু পৰিমাণৰ চিমেণ্ট আৰু বালি লাগিব। মই এতিয়া পৰ্যায়ক্ৰমে আপোনালোকৰ আগত ব্যক্ত কৰিবলৈ ওলাইছোঁ। এয়া চাওক, এইটো এটা পাত্ৰ। এই পাত্ৰটোত মই বালি ল'ব বিচাৰিছোঁ। বালি ল'ম। বালিৰ পৰিমাণটো এনেকুৱা হ'ব, এয়া 5 অংশ, মই 5 ভাগ এনেকুৱা বাতি এটাত 5 ভাগ বালি ল'লোঁ আৰু 2 ভাগ চিমেণ্ট ল'ম। এইটো চাওক, আপোনাৰ ব্লেক চিমেণ্ট 1 2, অকণমান বেছিকৈ লৈছোঁ চিমেণ্ট ল'লোঁ। চিমেণ্ট লোৱাৰ পিছত এই গোটেই বস্তুখিনি মই ধুনীয়াকৈ মিক্সন কৰিম। মিক্সন কৰাৰ আগতে আপোনালোকে এটা কাম কৰিব লাগিব, এনেকুৱা গ্ল'ভছ পিন্ধি লওক, নহ'লে চিমেণ্টে আপোনালোকক অপকাৰ কৰিব পাৰে। এয়া চাওক, মই পিন্ধি ল'লোঁ। এতিয়া এইখিনি ধুনীয়াকৈ আপোনালোকে মিক্স কৰক। এনেকৈ মিক্স কৰক। মিক্স কৰক ধুনীয়াকৈ। মিক্স যেতিয়া হ'ব, এয়া চাওক, বৰ ধুনীয়াকৈ যেতিয়া মিক্সাৰ হ'ব, মিক্স হ'ল, এতিয়া ধুনীয়াকৈ মিক্স হ'ব। ইয়াত পানী দিব লাগিব। আমি পানী দিম। পানী বৰ বেছি নিদিব। পানী দি আমি ধুনীয়াকৈ পেষ্ট বনাম। বনাইছোঁ। অকণমান পানী দিব লাগিব। ভালকৈ এনেকৈ মিহলাই ল'ব। মিহল হ'ল, বৰ ধুনীয়াকৈ মিহল হ'ল। যদি শিল আছে, শিলটো আপোনালোকে এনেকৈ পেলাই দিব। শিল থাকে, আমাক শিল গোটা থাকিলে পিছত হোৱা নাই, আৰু অকণমান পানী দিব লাগিব ইয়াত। একেবাৰে বেছি পানী নিদিব। বেছি পানী দিলে আপোনালোকৰ পিছত টাবটো বনোৱাত অকণমান অসুবিধা হ'ব।
এয়া আমাৰ হৈ গ'ল। আপোনালোকে চাব, এইটো এনেকৈ মুঠি কৰিলে এই মুঠি হ'ব লাগিব। এই দেখিছেনে, এনেকুৱা মুঠা হ'ব লাগিব। এইটো চাওক, এনেকুৱা হ'ব লাগিব, তেতিয়া আমাৰ সুন্দৰ হ'ব। ইয়াৰ পিছত আমাক লাগিব দুটা এনেকুৱা টাবটো আপোনালোকে চাওক, এনেকুৱা এটা সৰু এটা ডাঙৰ। এই ডাঙৰটোত এইটো সোমাই যাব লাগিব আৰু ইয়াৰ মাজত ফাঁকটো থাকিব লাগিব আধা ইঞ্চি বা 1 ইঞ্চি। এয়া চাওক, দেখিছেনে, আধা ইঞ্চি বা 1 ইঞ্চি। ইয়াত এইটো লোৱাৰ পিছত আমি ইয়াক প্ৰথমতে আমি মিঠাতেল বা পোৰা মবিল দি পেলাই ইয়াত বৰ ধুনীয়াকৈ এইটো এনেকৈ মবিল বা পোৰা মবিল দি পেলাই আমি এইটো ধুনীয়াকৈ এনেকৈ ইয়াৰ ভিতৰতো ভৰাই দিলোঁ। আৰু ইয়াৰ এইটোৰ বাহিৰটো এয়া চাওক, বাহিৰটো ভৰাইলে আপোনালোকে হৈ গ'ল। কাম আমাৰ হ'ল। এতিয়া অতিমাত্ৰা যিটো থাকিলে অলপ বেয়া হ'ব। এতিয়া ইয়াত অকণ আপোনালোকে শুকান চিমেণ্ট ছটিয়াই দিয়ক, যাতে থকাখিনি নোহোৱা হৈ যায়। অকণ শুকান চিমেণ্ট ছটিয়াই দিয়ক। এতিয়া চাওক, এইটো দেখিছেনে, এইটো হ'ল, এইটো আপোনালোকৰ হ'ল এই দুটা। এতিয়া আমি পুনৰ ইয়াত পেষ্টখিনি ভৰাম। কেনেকৈ ভৰাম আপোনালোকে চাওক। এই যে যিখিনি পেষ্ট বনাইছে সেইখিনি আপোনালোকে ইয়াত অলপ পৰিমাণে দি দিয়ক। এতিয়া দিলে চাওক, আমি দিলোঁ। দিয়াৰ পিছত আমি এইটো অতি সহজতে এনেকৈ আমি এইটো চাওক, এইটো কৰিলোঁ। কৰাৰ পিছত এই বস্তুটো ইয়াৰ ভিতৰত সোমাই দিওঁ। আপোনালোকে এইটো সোমাই দিলে, সোমোৱাৰ পিছত ইয়াৰ ভিতৰত আপোনালোকে মছলাখিনি ভৰাই দিব। মছলাখিনি ভৰাই দিছোঁ। এই ধৰণে আমি মছলাখিনি ভৰাই দিছোঁ আৰু এই বাৰীডালে দি আপোনালোকে শুকান মছলাখিনি আপোনালোকে এনেকৈ খুচি দিব। এইটো সহজতে খুচি দিলে তাৰ থকা মছলাখিনি বহাই দিয়ক। ভালকৈ আপোনালোকে খুচি দিব এইটো। চাওক,
দেখিছেনে ইমান ধুনীয়া হৈছে বস্তুটো। ইয়াৰ পিছত আমি এইটো এনেকৈ উলিয়াই দিম। উলিয়াই দিয়াৰ পিছত ইয়াত আপোনালোকে অকণমান এনেকৈ দিব। এতিয়া চাওক বেচটো চাওক, বেচটো বৰ ভাল হোৱা নাই। বেচটো ভাল কৰিবৰ কাৰণে আপোনালোকক হাতাখনৰ প্ৰয়োজন। এই হাতাখন লৈ পেলাই আমি তলটো আপোনালোকে এনেকৈ ৰাখি দিব। তলটো আপোনালোকে হাতাখন লৈ তলটো আপোনালোকে এই কাইটা কৰি দিব, মিলাই দিব। আপোনালোকৰ হৈ গ'ল, প্ৰস্তুত হ'ল তাপ। চাওক আপোনাৰ ভিতৰটো চাওক, দেখিছেনে? এইটো হৈ গ'ল। এতিয়া ইয়াত এটা ফুটা লাগিব। ফুটাটো কৰিবৰ কাৰণে এইডাল পাইপডাল আপোনালোকে ইয়াত এনেকৈ ভৰাই উলিয়াই দিব। এয়া চাওক হৈ গ'ল, আমাৰ ফুটা হ'ল ধুনীয়াকৈ। এইটো হৈ গ'ল। এতিয়া এইটো ইয়াত থওক, থৈ আপুনি এইখিনি কাম নাই আৰু, সেইখিনি শেষ হ'ল। এইখিনি আপুনি চাফা কৰি ল'ব। এইখিনি কাম আমাৰ নাই, আমাৰ কামখিনি চাফা কৰি লওক। এতিয়া আপুনি এই বস্তুটো আপুনি ইয়াত বালি দিব লাগিব, শুকান বালি। আপুনি বালি দিব লাগিব। এয়া চাওক বালি, এয়া শুকান নদীৰ বালি। শুকান নদীৰ বালি আপুনি দিয়ক, ইয়াত ভৰাই দিয়ক। নদীৰ বালি ভৰাই দিয়ক। সম্পূৰ্ণ বালি ভৰাই দিব আপুনি, বেছি জোৰ নিদিব। হৈ গ'ল, ইয়াৰ কাম হ'ল। এতিয়া আপোনালোকে এনেকুৱা টাইলছ বা এনেকুৱা ডাঠ কাগজ হ'লেও হ'ব। ডাঠ কাগজ এখন লৈ আপুনি ইয়াত এনেকৈ দিয়ক। দি এই বস্তুটো এনেকৈ লৈ ইয়াত এনেকৈ উল্টাই দিয়ক। উল্টাই দিলোঁ। দিয়াৰ পিছত এইটো দেখিলে ইমান ধুনীয়াকৈ লাগে। ইয়াৰ পিছত আপোনালোকে এই হাতাখন লৈ এই চুকবিলাক লাহে 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 আপোনালোকে ধুনীয়াকৈ দিব। হৈ গ'ল। এইটো আপোনালোকে 24 ঘণ্টা, এইটো 24 ঘণ্টা আপোনালোকে থৈ দিব। 24 ঘণ্টাৰ পিছত যেতিয়া এইটো শুকাব, শুকোৱাৰ পিছত ইয়াক আপোনালোকে আকৌ উলিয়াব লাগিব। মই যোৱাকালি এটা বনাই থোৱা আপোনালোকৰ আগত দেখুৱাওঁ। এইটো চাওক, যোৱাকালি মই বনাইছিলোঁ, যোৱাকালি বনাই থৈছিলোঁ। 24 ঘণ্টা হৈ গ'ল। ইয়াক মই দাঙি দিম। এইটো দেখিছেনে? এইটো দেখিছে? ইয়াত আপোনালোকে এইটো চাফা কৰক। আৰু চিৰিজ পাত লৈ, এই চিৰিজ পাত লৈ আপোনালোকে চাইডকেইটা চাফা কৰক। লাহে লাহে কৰিব কামটো, যাতে কেঁচা হৈ আছে এইটো শুকাব লাগিব।
এইটো হৈ গ'ল। এইটো এতিয়া আপোনালোকে দুদিন সম্পূৰ্ণ পানীত ডুবাই থৈ দিব। ডুবোৱাৰ পিছত ওলাব, শুকুৱাৰ পিছত আপোনালোকে ৰং কৰাৰ পাছত আপোনালোকে এনেকুৱা যেনেকুৱা ধৰণৰ মন যায় তেনেকুৱা ধৰণৰ ৰং কৰিব পাৰিব। এয়া চাওক, মই এইটো এটা কৰিছোঁ চাওক, অজস্ৰ কৰিছোঁ তাত। গতিকে এই ধৰণে আপোনালোকে অতি কম খৰচত আৰু কম সময়ৰ ভিতৰত নিজৰ ঘৰতে টাব বনোৱা প্ৰস্তুত কৰি ল'ব পাৰিব। আশা ৰাখিছোঁ আপোনালোকৰ এই ভিডিঅ'টোৱে কিছু হ'লেও সহায় সহযোগ কৰিছে, আৰু যদি ভাবিছে আপোনালোকে এইটো এটা উপযোগী ভিডিঅ', তেন্তে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি মোক ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' আপলোড কৰিবৰ কাৰণে আকৌ উৎসাহ জনাব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।